Studio mana program khogyan ka oke mo eta gan mo gote ka mana story ta koisu silence it's a story moi ikwate mo age koi asu ni গান গোৱা এই বাবা মই সেনা বাপৰ কথা কৈছো গান কৰা মই দাঁড়াকে নচলে তো তাই ক'লে নহ'ব মই ক'ব লাগিব হয় নহয় এই যে জুবিন গাৰ্গ ইয়াৰ যিটো কণ্ঠ ইয়াৰ পিছত মই যদি গাওঁ মানুহে তো মোক খেলিকুটি দলিয়াই নিব পাৰে ঠিক নাই হ'লেও এইটো মোৰ এটা হৃদয়ৰ ভাই ই সদায় কৈ থাকে মই ইয়াত বিহু শিকাওঁ বুলি হসাও নহয় মিছাও নহয় কিন্তু শিকোৱাটো সঁচা হয় নহয় শিকাটো শিকিব লাগিব আৰু এটা কথা নহয় তোক এই বছৰ একেবাৰে সকলোৱে তোক হেৰিয়ে দিয়ে হৈছিল বঁটা ই কণ্ঠ ই সূৰ্য কণ্ঠ তাৰপিছত সাগৰ কণ্ঠ এইবাৰ চব দিছে নহয় এখন নহয় দিছে নাই ইয়াত কিন্তু মোৰ ফালৰ পৰা এটা আজি দি দিম মই নবীনে নবী মই এটা তোক উপাধি দিম আজি মই আপোনাকে লৈ যাম আচলতে আমি দুইটা মই যদিও ইয়াত আজি এটা কণ্ঠ দিছো মই সুৰা কণ্ঠ এইটো আমাৰ ধেমালি দেই আৰু মই কৈছো আজিলৈকে আজি অসমৰ মানুহৰ মাজত প্ৰথম মই গাইছিলো টোকাৰী গীত বিহু গীত কিন্তু মোক জেগাই জেগাই লৈ ফুৰি আজি খগেন্দ্ৰ হিচাপে চিনাকি কৰি দিয়া ল'ৰাটো হ'ল এইটো বামুণ পোৱালি যাৰ লগুণে নাই নামত বামুণ এইটো লগুণ নাইকিয়া বামুণ এইটো হ'লেও মোৰ হৃদয় বামুণ নহয় কি এইটো মই মানুহ ঘৰত মই অকল মানুহ তই জানো তই মানুহে নহয় তই এধাপ কৈছ তই কোনো জাতি নাই মই কোনো ধৰ্ম নাই তই চিনেমা আছে দেখোন মোৰ লগৰ এজন চিনেমা আছে হয় নেকি জানা চুইটি অসমীয়া কৰি চিনেমা চিনেমাই বাপেকটো পাহাৰৰ তারপরে আমার